আজি দুপৰীয়াৰ সাজ মামাহঁতৰ ঘৰত তো মামাহঁতৰ ঘৰত কিহেৰে ভাত খালোঁ তাৰে এটা ভিডিঅ' ৰাখি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। ভাতৰ লগত আছিলে দালি, ছাগলী মাংস, পাৰ মাংস আৰু বিলাহী থেকেৰাৰে বনোৱা মাছ। আৰু এতিয়া যিহেতু হৈছে নেমু টেঙাৰ বতৰ, নেমু টেঙাটো আমাক লাগিবই। চ' নেমু টেঙা আৰু পটল ভাজি, লগতে চব্জি আৰু কঁঠালৰ আচাৰ। কঁঠালৰ আচাৰৰ লগত যে ইমান খাবলৈ টেষ্টি হৈছিল গোটেইখন আঞ্জা। আৰু আছিলে এখন চব্জি, গোটেই ধৰক আলু, অমিতা, বাগানি দি এখন চব্জি বনাইছিলে। একদম চিম্পল আছিলে চব্জিখন, কিন্তু খাই টেষ্টি আছিলে। আৰু গোটেইখিনিতে বেছিকৈ কোনো ধৰণৰ বাহিৰা মছলা ইউজ কৰা নাই, গোটেইখিনি ঘৰৰে মছলা ব্যৱহাৰ কৰি বনাইছে। গোটেইকেইখন খাবলৈ বিৰাটেই সোৱাদ আছিলে। থেংক ইউ ছ' মাছ মামি, ইমান ধুনীয়া খানা এটা ৰেডি কৰাৰ বাবে। আৰু যিসকলে মোৰ চেনেলটো আজি প্ৰথম ভিডিঅ' চাই আছে তেখেতসকলক বহুত বহুত থেংক ইউ যে আপোনালোকে ভিডিঅ'টো ইমান দেৰিলৈকে চালে। আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব, লাইক আৰু কমেণ্ট এটা কৰিব। ধন্যবাদ। ভিডিঅ'টোৰ শেষত সকলোলৈ বাপতিসাহোন ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জনালোঁ।